কেৱল মাত্ৰ 10 বছৰ বয়সতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতীৰ দৰে চলচ্চিত্ৰৰ বাবে গান গাই এসময়ত সকলোৰে হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ দিনা শদিয়াৰ এখন ভিতৰুৱা গাঁৱত এটা কৈবৰ্ত পৰিয়ালৰ ঘৰত। সৰুৰে পৰা সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ পৰা ভূপেন হাজৰিকা আৰু তেওঁৰ সমূহ পৰিয়াল পাছলৈ তেজপুৰলৈ স্থানান্তৰ হ'ল। তেওঁ গুৱাহাটী কটন কলেজৰ পৰা শিক্ষা লাভ কৰিছিল। তাৰ পাছতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে আৰু আমেৰিকা কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা মাছ কমিউনিকেশ্যনত PhD ডিগ্ৰী লাভ কৰে। এই মহান ব্যক্তিজনে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পী ৰূপে খ্যাতি লাভ কৰিছিল। ভাৰত ৰত্ন, পদ্মশ্ৰী, পদ্মবিভূষণ, পদ্মভূষণ, অসম ৰত্নৰ দৰে ইমান ডাঙৰ ডাঙৰ বঁটা সন্মান আদি লাভ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ 5 নৱেম্বৰ 2011 চনত মৃত্যু হয় আৰু তেওঁ শেষ মুহূৰ্তত তেওঁৰ কাষত থিয় দিয়া লাখ লাখ জনতাৰ ভিৰে কৈ গ'ল তেওঁৰ বাবে সকলোৰে হৃদয়ত থকা মৰম আৰু শ্ৰদ্ধাৰ বিষয়ে। আপুনি যদি এই মহান ব্যক্তিজনৰ বিষয়ে এটা দীঘলীয়া ভিডিঅ' বিচাৰে তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।